স্যার আজি রাইজে দলে বলে আহিছে আপনার সমষ্টির কি খবর? দেৱৰগাঁও সমষ্টি হিচাপে আমি জিকিমে আৰু ইয়াত আমাৰ কণ্টেষ্টটো আছে UPPL লগত আমাৰ কণ্টেষ্ট এনেকুৱা জোৰদাৰভাৱে নহ'ব, এনে নামত দিছে দেৱৰগাঁও হিচাপে ময়ে জিকিম। ইয়াৰ লগতে আৰু কচুগাঁৱতো ময়ে জিকিম। আৰু আজি মই দতমা সমষ্টিটো মই মিটিং কৰি আহিছোঁ। বিৰাট ভাল পজিশ্যন, দতমাও জিকিব। আৰু মই আজিলৈকে যিখিনি সমষ্টিত ঘূৰি পেলাই দেখিবলৈ পাইছে, মানে 10টামান সমষ্টিত মই ঘূৰিছোঁ আজিলৈকে, 10টা জিকি আছে। আৰু বাকী অহাকালি আমাৰ বাওকুংগ্ৰী আৰু চালাকাটি আছে, তাতেও মই চাম কেনেকুৱা হয়, মানুহৰ সমাগমটো কেনেকুৱা হয় মই বুজি পাওঁ। মুঠতে বড়োৰ লগতে BTC অঞ্চলত যিমান জাতি জনগোষ্ঠী আছে, মেক্সিমাম জনগোষ্ঠীয়ে আমাক সহায় কৰিবলৈ আগবাঢ়ি আছে। আদিবাসী ক্ষেত্ৰতে হওক, মুছলিমৰ ক্ষেত্ৰতে হওক, বা আমাৰ ৰাজবংশীৰ ক্ষেত্ৰতে হওক, বা বেংগলী ক্ষেত্ৰতে হওক, বা নাথ যোগী মদাহী, মুঠতে প্ৰায় জাতিয়ে আমাৰ লগত আছে। এতিয়া আগৰ নিচিনা পৰিৱেশ নাই। এতিয়া পাট্টালেণ্ডটো আমি দিব, সেইটো আমি বহুত দিনৰ পৰাই আমি প্ৰচাৰ চলাই আহিছোঁ যে 2003 চনত 10 ফেব্ৰুৱাৰীটো বেছ কৰি পেলাই আমি মাটিৰ পট্টাটো দিম। যিহেতু চুক্তিত লিখা আছে, BTC চুক্তিত, যে 2003 চনত 10 ফেব্ৰুৱাৰীলৈকে যিমান জাতি জনগোষ্ঠী আছে সকলোৱে BTCৰ বাসিন্দা। এইটোকে বেছ কৰি পেলাই য'ত যেনেকৈ আছে ইহঁতক আমি মাটিৰ পট্টা দিব। এইটো লিগেল। মাটিৰ পট্টা নথকাৰ কাৰণে বা নিদিয়াৰ কাৰণে আজি বহুত গৰীব মানুহে ডিপ্ৰাইভ হৈ আছে চৰকাৰৰ আঁচনিৰ পৰা। সেইকাৰণে আমি এই মাটিৰ পট্টাটো দিব। এইটো সেইফালে কথা। এতিয়া মই BTCৰ কথাটোৱে মই আলোচনা কৰি আছোঁ। এইফালে অসমত ৰাজনীতিত UDF কাৰ লগত আছে, BJP কাৰ লগত আছে, কংগ্ৰেছে কাৰ লগত আছে, এইবিলাক মোৰ আলোচনাৰ কিবা নহয় এতিয়া আপাতত। BTC নিৰ্বাচনটো যাওক। সেইটোতো নতুন কথা নহয়, বহুত আগৰ পৰাই ৰঞ্জিত দাসে কৈ আছে। অকল BJPৰ কথা নহয়, BJPও কৈছে, UPPও কৈছে, হীৰাচৰণীয়েও কৈছে, ইহঁতেতো কৈয়ে থাকে। কিন্তু এইবাৰো আমি 4th টাইমৰ কাৰণে BTCত বিফেৱে চৰকাৰ গঠন কৰিব। আৰু যিবিলাক মানে গাঁও গঠন কৰিব বা কিবা কিবি এনেকুৱা কৈ আছে, BTC এটাও গাঁও গঠন নহয়। সেই অঞ্চলটো লৈয়ে BTC নিৰ্বাচন হ'ব। BTC নিৰ্বাচন হোৱাৰ পিছত, চৰকাৰ বনোৱাৰ পিছত কি হয় সেইটো মই নাজানো, কিন্তু BTC নিৰ্বাচনলৈকে এটাও গাঁও গঠন নহয়।